আছে এনেকৈ দে ইয়ে হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে গুড মৰ্ণিং মই ডিম্পি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আজি ৰাতিপুৱাই ফুৰিবলৈ যাবলৈ ওলাইছোঁ দেখিছেনে বাৰু আৰু ফুৰিবলৈ যেতিয়া যাবলৈ ওলাইছোঁ আপোনালোককতো দেখামেই মই ক'ত গৈছোঁ কি জানেনে মোৰ ব্লগটো ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল মানে শুই উঠা দেৰি হ'ল আৰু মাও নাই গোটেইখিনি দুদিন তিনিদিন আগতেই গৈ ঘৰ মানুহ ৰেডি আমিহে আজি এতিয়া বা আৰু মই যাবলৈ আছোঁ মাত্ৰ আৰু গোটেইখিনি ঘৰ কাম কৰি ৰেডি হোৱালে মোৰ দেৰি হৈ গ'ল এতিয়া 8টাৰ পিছত ট্ৰেইন আছে যাব লাগে সেইকাৰণে ভিডিঅ'টো বেছি ইয়াত মই দীঘলীয়া নকৰোঁ এতিয়া ট্ৰেইনত যাম গৈ ডাইৰেক্ট আপোনালোকক মোৰ মাহী ঘৰত দেখামগৈ দেই তেন্তে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ব'লো আহি পালোহি আৰু একদম জাষ্ট এইজনী কইনা ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে দেই ল'ৰা আহিলে নাই আহিলে কেতিয়া পালেহি অলপ দেৰি এতিয়া তালৈ কিমান কেতিয়াকৈ মাতিব থাকি ৰৈ আছো যাওঁ লাগি আছে ধুনীয়া লাগিছে থেংক ইউ এইজনী মোৰ সৰু মাহীৰ ডাঙৰ ভণ্টি আৰু এয়া ডাঙৰ মাহীৰ আমাৰ ভণ্টি আৰু এয়া ডাঙৰ মাহী মৰমৰ ডাঙৰ মাহী আন্ধাৰ আছে পিছত দেখাম বাহিৰত বাকী আমি ভণ্টিক দেখাম এতিয়া দেই ভণ্টিক এইজনী সৰু মাহীৰ আমাৰ সৰু ভণ্টি এইজন মাকটো দেখিয়ে থাকে আৰু মোৰ ভিডিঅ'ত মাজে মাজে আৰু এয়া নাই দেখা সৰু মাহী মানে কইনাৰ মাক পুৰা একদম ষ্টাইল কৰি একদম ধুনীয়া হৈ আছে কান্দিব অলপ পিছত গম পাইছো বাকী আৰু আগত এই তাত আছে আলহী ৰাজ এইটো দৰা বাকী চব ভিতৰত আলহী আছে আৰু আমিও এতিয়া ড্ৰেছ চেছ ওলাই লওঁ তাৰপিছত আৰু দেখাই আছোঁ के डामा मन
কেকটো লৈ আনিব লাগিছিল না খাবি নিয়ম-কানুনবোৰ বাকী হৈ গ'ল আৰু খানা খোৱাও হৈ গ'ল এতিয়া ওপৰত খানা দি আছে দেখাব পাব এইটো দৰা খানা খাই আছে পিছত পনীৰ মাংস মাছ বহি আছে কিবা এটা কৈছে কি বুঢ়ী মানুহ লাগিছে বুঢ়ী লাগিছে চেচ মোক বোলে বুঢ়ী লাগিছে বোলে মোক লাগিছে নি মোক লাগিছে নি আমি খাম এতিয়া আমি এতিয়া খাম এতিয়া খোৱা একদম ভোক লাগিছে চবকে দিলে ঐ এখন থৈ দে দিব লাগে কইনা যে ড্ৰেছ বেলেগ পিন্ধিলে চাওঁ যাব এইবোৰ যাওঁ এইবোৰ আলহী চব যাবলৈ ওলাইছে আৰু ঘৰা ঘৰি চব ঘৰা ঘৰি যাবলৈ ওলাইছে মানে দৰা ঘৰৰ মানুহখিনি যাব লৈছে আৰু দিয়া আকৌ তই দেখা চিনাকি দিছো আমাৰ দৰাৰ মাক মনত পৰিছে আমন যিমানকে সেয়া বহি আছে চাই আছে দূৰৰ পৰা আলহী মানে তাপাই আৰু বাই বাই দিছে সেয়া দৰা গৈছেগে বাই 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 গ'লগে কইনা চকুপানী উলিয়া কাণ 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 গ'লগে আপোনালোকে দেখিলে মই আজি আপোনালোকক যিমানখিনি পাৰোঁ নিয়ম নীতিখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মই ওপৰত খাই থাকোঁতে তলত অলপ শেষত নিয়ম হৈ গ'ল নিয়ম মানে কি আপোনাৰ কিবা কিবি মানে মান ধৰিব লাগে কাপোৰ কানি দিব লাগে সেইখিনি দিলে সেয়া কাঢ়িলে মান ধৰা নিচিনাই আৰু তাৰপিছত আৰু সিহঁতক মানে এনেকৈ কিবা কিবি তামোল পাণ দি সেয়া চেয়া কাঢ়িলে সেইখিনি মই দেখাবলৈ থাকিলে নিজেও পিছে নেদেখিলে বেয়া নাপাব তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আৰু বাকী এতিয়া চবেই ড্ৰেছ চেছ সলালে আৰু ঘৰা ঘৰি চব গ'ল আমি অকল এনাই মাহী আমি অলপ থাকিলোঁ মানুহ আৰু
আমি চব কাইলৈ ইয়াৰ পৰা বিদায় ল'ম ৰাতিপুৱা আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম কাৰণ আৰু দেখাবলগীয়া বেলেগ বাকী একো নাই এতিয়া আলোচনা বিলোচনা অলপ হৈছে আৰু সেইকাৰণে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু ভাল লাগিলে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটা ব্লগত